নমস্কাৰ। আজি মোৰ সন্মুখৰ বাগিচাত ফুলি থকা ফুল কেইটামান দেখুৱাবলৈ ওলাইছোঁ। আপোনালোকে চাই জনাবলৈ নাপাহৰিব ভাল লাগিল নে বেয়া লাগিল। ফুলকেইজোপা এইজোপা মই নিজ হাতেৰে ডাল পুতিছিলোঁ, অকণমানি ডাল এটা পুতিছিলোঁ। মই ডালটো দেখুৱাই দিওঁ। ইয়াতে এই আগটো যে আছে এইখিনিলৈ মই পুতিছিলোঁ। এই তলৰ পৰা এইখিনি পুতিছিলোঁ। তাৰ পৰা আজি 3 বছৰ হ'ল এই ফুলজোপা বৰ্তমান এনেকুৱা হৈছে। দুটা ৰং হৈছে। মই অকণমান জইন দিছিলোঁ, গ্ৰাফটিং কৰিছিলোঁ, সেইকাৰণে দুটা ৰঙৰ হৈছে। এইজোপা মই এনেই অকণমানি ডাল এটা আনি এই সৰু পটটোতে পুতি থৈছিলোঁ। থওঁতে তাতেই ৰৈ গ'ল আৰু এতিয়া ইমান ধুনীয়া লাগিছে। জনাবচোন কেনেকুৱা লাগিছে। ইয়াৰে বিভিন্ন কালাৰৰ ৰাখিব চেষ্টা কৰিছোঁ। এইটো এনেকুৱা কালাৰ। এইপিনে ফুলিব, এতিয়া ফুলা নাই। এতিয়া এটা ডালত ফুলিছে। এইটো এটা ফুল, এই এবিধ পাত ফুলে। পাত ফুল ৰাখিছোঁ এনেকৈ। এইজোপা অকণমান মৰহি গৈছে, কাৰণ মই বিদ্যালয়ৰ পৰা আহি সন্ধিয়া কৰিছোঁ। এতিয়া সন্ধিয়া হৈছে, অকল টোপনিয়াই গৈছে বুলি ক'ব লাগিব। গছৰ ডাল পাতবোৰেও তলৰ ফালে হালি যায় সন্ধিয়া হ'লে। ৰাতিপুৱালৈ আকৌ ফুলি উঠিব। আজি ষষ্ঠী পূজা 20 তাৰিখ 2023 ছেপ্টেম্বৰ মাহৰ 20 তাৰিখ। আজি ফুলি থকা ফুল এইবোৰ। এইজোপাতো বহুত ফুল ফুলে। এতিয়া ফুলি সৰি গ'ল, আকৌ ফুলিব। গোলাপ এইজোপা বাৰু মই আগতেও দেখুৱাইছোঁ ইউটিউবত। খুবেই ভাল লাগে মোৰ এই ফুলটো। এইটো এটা কালাৰ জবা ফুলৰ। কেনেকুৱা লাগিছে জনাবচোন। আচলতে জবা ফুলত বহুত পৰুৱাই ধৰে। এইজোপাটো মোৰ পৰুৱাই ধৰিছিলে। মই এই চৰিয়াটো দি ইয়াতে পানী দিওঁ, তেতিয়াৰ পৰা এইজোপা ফুল খুব ধুনীয়া হৈছে। চাওকচোন কিমান ফুলিছে। বহুত ফুল ফুলিছে। ভাল লাগিলে জনাবচোন, কমেণ্ট কৰিব। ময়ো উৎসাহ পাম। অকণমান সন্ধিয়াই হৈছে, গতিকে পাতবোৰ অকণমান হালি গৈছে। এইজোপা বহুত ফুলে। এয়া অপৰাজিতা, বেঙুনীয়া আৰু বগা। দুজোপা আছে। এয়া বগা। কেনেকুৱা লাগিল জনাবলৈ নাপাহৰিব দেই। এইখিনি চোৱাৰ বাবে আপোনালোকক ধন্যবাদ। নমস্কাৰ।